যাওঁ ৰ দোকানৰ পৰা আহোঁ নহ'লে দেৰি হৈ যাব ঐ পানী হয় নেকি পানীনো কি খাবি মই পটককৈ দোকানৰ পৰাহে আহিম যায় হয় নেকি দে তই কৈছা যেতিয়া একদম পানী খাই যাওঁ দাঁতে খিৰিকি গৈছে ইমান দিন ক'লো মই ডাক্তৰ ওচৰত যাওঁ ডাক্তৰ ওচৰত যায় তই কথা নুশুনা তই নাযা হে কিয়া কলি শুনি হে মাকে কৈছি তোৰ কাৰণে যাম নহয় পইচাৰ অসুবিধা সেইকাৰণে যোৱা নাই আৰু সেইকাৰণে বেমাৰ হৈ আছা হে একেবাৰে মাথাৰ পৰা টানছি আৰু মই কৈছো নাই মোৰ কথা নাজানা তই শুন তই মোৰ কথা শুন তই ইটাও যা ডাক্তৰ ওচৰত পইচা ৰকা পইচা আছিলে সৰু যা কৈ যা হয় নেকি দে যাই আহো পিছে বৰষুণ দি আছে ছটা টকা লৈ যাওঁ আৰু যাওঁ দে আৰু উপায় নাই দাঁতকেইটা চাই আহোঁ নহ'লে একেবাৰে একো চুবাব নোৱাৰি বাইদেউ নমস্কাৰ বাইদেউ মোৰ দাঁতকেইটা চাই দিয়কচোন মোৰ পানী লাগিলে খিৰখিৰাই যায় দাঁতকেইটাইদি চুবাব নোৱাৰোঁ এটা ছাইড ভাঙি গৈছে কি উপায় কৰি দিব পাৰে আপোনালোকে চাই দিয়কচোন বাইদেউ এতিয়া বাইদেৱে মোৰ দৰৱ পাতি লিখি আছে আপোনালোকে চাওক মাকৰ কথা নুশুনে হে এই লাগে চাই ডাক্তৰ চিনি যা তথাপি সি ডাক্তৰ ওচৰত নাযায় কণ্ঠা কণ্ঠা গৈছি কি কৰে চাওঁহে নে নাচাওঁহে মাজাটো ঘূৰিয়াই টান মাৰি দিয়া তেতিয়া ই কয় আৰু যায়হে নে নাযায়হে বিশ্বাস নাই এতিয়া মোৰ ভাঙাত দাঁতৰ ৰাইজেও চাওক আপোনালোকেও চাওক মোৰ বন্ধু বান্ধৱীসকলেও চাওক মই দেখুৱাই আছোঁ আপোনালোকে এই স্ক্ৰীণখনত টিভিৰ স্ক্ৰীণখনত মানে এইটো কম্পিউটাৰ স্ক্ৰীণত চাওক আপোনালোকে মোৰ দাঁতটো কেনেকৈ ভাঙি গৈছে এইটো মোৰ দাঁত এইটো বাইদেৱে মোৰ মানে মেচিনৰ দ্বাৰাই বাটটো ফুটাই ল'লে ওপৰৰ ফালৰ পৰা বাটটো ফুটাই দিছে এইটো বাটটো ফুটাই দিয়াৰ পিছত ভিতৰত 4টা নাৰ্ভ আছে মানে ডাঙৰ গুৰিৰ দাঁতবিলাকত 4টা নাৰ্ভ থাকে আৰু ওপৰৰবিলাকত 2টা কৰি থাকে নাৰ্ভ মানে তেনেকুৱা কিবা কিবি শিৰা চিৰা এনেকুৱা বুলি কয় আৰু ডক্টৰৰ তাত আহিলে আপোনালোকে গম পাব আৰু নাহিলেও মই থুলমূলকৈ দেখুৱাই দিছোঁ মোৰ দাঁতটো পূৰা খুলি ওপৰৰ পৰা ফুটাই ল'লে লৈ উঠি যিটো বস্তু তেওঁলোকে জানে ডক্টৰবোৰে জানে দাঁতৰ তেওঁলোকে মানে ইয়াতে চাফা কৰিব লাগে 3 দিন ধৰি মই 2 দিন চাফা কৰিলোঁ আৰু এদিন বাকী আছে এই চাফা কৰাৰ পিছত আৰ্টিফিচিয়েল তেওঁলোকে নাৰ্ভ চাৰ্ভ সোমাই দিব তাৰপিছত নাৰ্ভ সোমাই দিয়াৰ পিছত ফ্লিপ কৰি দি কেপ বহাই দিব দিয়াৰ পিছত আপোনালোকে মাছ মাংস সকলো আকৌ চুবাব পাৰিব আগৰ দৰকাৰ এইবোৰ এতিয়া বাইদেৱে মোক চাফা কৰি আছে চাওকচোন আপোনালোকে এইটো তাৰমানে সৰু বেজীৰ দৰে বস্তু দি চাফা কৰে এতিয়া মোৰ বেছি দেৰি নাই হৈ যাব চাফা বহুত দেৰি হ'ল দেখোন এইখিনি অহাই নাই নে ই হে কি হ'ল বাৰু আহিবৰ টাইমটো পাৰ লাগি গ'ল দেখোন এইটোৱে আহাক লাগছে ই সঁচাটো ক'ত বা কি কৰিলা আচ্ছা বই আছো কি কলা মা কি কলা কি কলা ডাক্তৰ দাঁত রাধিকা হয় আইসিডি করবো ফুটাবো ফুটাবো এই গ্রিল মেশিন আছে
এই, অঁ তাতে কি বুলি বুজাও তোক মই দাঁতৰ বিষত থাকিব পৰা নাই অলপ কম মোক এই এগা এই পুটিং যে পুটিং এই ঘৰত মাৰা যি বগা পুটিং অঁ 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 এই তেনেকুৱা আটা গুড়া বাদি বস্তু সোমাই দিব অঁ এতিয়া তোলা ভৰাই থৈছে দেখে না উলিয়াই অঁ এতিয়া আজিকে মই মাৰ ভাত খাব লাগিব হয় নেকি অঁ বইল ভাত অঁ তই গেলি দেখা পালি হয় অঁ ঐ নাযাওঁ নাযাওঁ তোক দেখা পাই আহিছোঁ মই আৰু চাব নাযাওঁ এতিয়া চোৱাই আহিছোঁ হয় নেকি অঁ মই ভিডিঅ' কৰি আনিছোঁ নহয় অঁ চাম দে ভিডিঅ'ত চাবি না অঁ অঁ দেখাওচোন মোক সেই দেখিছা না চাউণ্ড শুনছা না অঁ এই বাট ফুটি আছে অঁ অঁ ৰ'বা কিয় বুলি দেখা তাকে কয় RCB ৰাম মাথা একেবাৰে গৰম উঠি গ'লে মোৰ অঁ বা তোৰ ভিডিঅ' চাবয়ে হা অঁ চাব অ, ভাল হ'ব কি ভাল হ'ব এই দাঁত ভাল হ'ব হয় নেকি অঁ ভাল হ'ব তই বুজি পাইছা বুজি পাইছোঁ মই হয় নেকি কোৱা মিঠা অ তোমাকে ভাল হোৱাটো কাম নকৰে হা? তোমাৰ এটা মই কথা কওঁ অ ক তোমাৰ ল'ৰাটো অ অলপ সাৱধানে সাৰি ল'বি অ অ হে তোৰ দাঁত তোমাকে ভাল হ'ব হয় নেকি অঁ